নমস্কাৰ, মই মালবিকাই মোৰ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা অসমীয়া খাদ্যৰ ভিডিঅ' লৈ আহিছোঁ। আহক তেনেহ'লে আমি এই ভিডিঅ'টোকে চাওঁ। প্ৰথমে মই কেৰাহী এখন গেছৰ ওপৰত পাতি দিলোঁ আৰু কিছু গৰম হোৱাৰ পাছত এতিয়া মই ইয়াতে মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে মাছ কেইপিচ দি দিছোঁ। আপোনালোকে আপোনালোকৰ মনৰ পচন্দৰ মতে যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে। যিহেতু মই মাছ কেইপিচত নিমখ সানি থোৱা নাছিলোঁ, সেইবাবে এতিয়া মই ইয়াতে অকণমান নিমখ দিলোঁ। মাছ কেইপিচ ফ্ৰাই হোৱাৰ মানে মই সেই সময়তে ঢেকীয়া মুঠি মিহি মিহিকৈ কাটি ল'ম। এই তৰকাৰীকণ খাবলৈ খুবেই ভাল হয় আৰু এতিয়া ঢেকীয়াও ওলায়, সেইকাৰণে আপোনালোকে এবাৰ চেষ্টা কৰিব পাৰে। ঢেকীয়া মোৰ কটা হৈ গৈছে। মই মচুৰ দালি কেইটামান তিয়াই ৰাখিছিলোঁ আৰু সেইকেইটা ভাল ধৰণে ধুই লৈ ইয়াৰ লগত একেলগে মই এতিয়া মিলাই লৈছোঁ। ইতিমধ্যে আমাৰ মাছ কেইপিচ ফ্ৰাই হৈ গৈছে আৰু সেইকাৰণে মই কেৰাহীৰ পৰা উঠাই লৈছোঁ। আপোনালোকে দেখিছে যে মাছ ফ্ৰাই কৰাৰ পিছত কিছু তেল ইয়াত ৰৈ গৈছে আৰু মই এই তেলখিনি পেলাই নিদি ইয়াতে মই মেথি গুটি ব্যৱহাৰ কৰিছোঁ। ইচ্ছা কৰিলে আপোনালোকে পাঁচফোৰণো ব্যৱহাৰ কৰিব পাৰে, কিন্তু এই অসমীয়া খাদ্যৰ ভিতৰত আদা, নহৰু, পিঁয়াজ মই সাধাৰণতে ব্যৱহাৰ কৰা দেখা নাই। মেথি গুটিকেইটা ৰঙা পৰাৰ লগে লগে মই এতিয়া ইয়াত দি দিছোঁ ঢেকীয়া আৰু মচুৰ দালি, লগতে মই এটা আলু কাটি দিছোঁ। আলুৰ সলনি আপোনালোকে এই সময়ত যিহেতু কঁঠাল গুটি ওলায়, সেইকাৰণে আপোনালোকে কঁঠাল গুটি ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও খাবলৈ খুব বেছি ভাল হয়। এতিয়া মই ইয়াত দিছোঁ প্ৰয়োজন অনুসাৰে হালধি গুড়ি, আৰু প্ৰয়োজন অনুসাৰে নিমখ। দুই তিনি মিনিট ভজাৰ পাছত ইয়াতে মই অলপ পানী দি দিছোঁ। অকণমান সময় ভাজিলে ভাল হয়, সেইকাৰণে আগতীয়াকৈ অলপ ভাজি ল'লোঁ। আৰু যিহেতু মচুৰ দালিখিনি মই বহুত সময় তিয়াই থোৱা নাছিলোঁ, ভালকৈ কোমলা নাছিল, সেইবাবে মই এতিয়া এটা প্ৰেছাৰ কুকাৰত এইখিনি দি দিম, যাতে এটা চিটি মৰালৈকে আৰু যাতে ভালকৈ সিজি যায়। অলপ মই পানী সৰহকৈ ব্যৱহাৰ কৰিছোঁ, পিছত যিহেতু উতলাবলৈ ভাল হ'ব।
এতিয়া মই প্ৰেছাৰ কুকাৰত সাফৰটো মাৰি এটা চিটি অহালৈ ৰম। এটা চিটি অহাৰ লগে লগে মই গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হোৱাৰ পাছত এনেকৈ সাফৰখন খুলি পুনৰ এই তৰকাৰীখিনি কেৰাহীখনত ঢালি দিম। কুকাৰটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই কুকাৰটো নকৰোঁ। এতিয়া কিছু উতল অহাৰ লগে লগে মই যি পিচ মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ এতিয়া ইয়াত দি দিম। আৰু ভাল ধৰণে উতল আহিবলৈ দিম। এতিয়া মই যিহেতু ইয়াত আলু দিছিলোঁ আৰু আলু এপিচ ভাঙি দিম এনেকৈ, যাতে অকণমান ৰসকণ ডাঠ হয়। তৰকাৰীকণ হৈয়ে গৈছে, সেইকাৰণে মই এতিয়া এচিটা নেমু লৈ ইয়াত নেমু ৰস উলিয়াই চেপি দিছোঁ। আমাৰ তৰকাৰীখিনি ৰেডি হৈ গৈছে। এতিয়া মই মাছ কেইপিচ উলিয়াই আৰু এই আটাইখিনি তৰকাৰী এটা বাউলত উলিয়াই ল'ম। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু এনেধৰণে এদিনাখন বনাই খাই চাবলৈ চেষ্টা কৰিব। ধন্যবাদ।